Good morning everyone. কি খবৰ আপোনালোকৰ? মোৰ ভালে। গাটো বৰটা বিশেষ ভাল নহয়। এইখন খুলি দিছে হাৱা আহি থাকে আৰু গাটো জ্বৰ চৰ্দি কাহ হৈ আছে। শুই উঠিছোহে বহুত লেট উঠিছো আৰু এতিয়া একাপ চাহ খাই লওঁ। ডিউটিৰ পৰা ঘূৰি আহোঁতে লগতে লৈ আহিলোঁ নাৰ মাছ আৰু মাছখিনি সৰু হোৱাৰ বাবে বাছি নিদিলে তাতে মই আহি এয়া বাচিব লগা হৈছে। মই বাছি লওঁ মাছখিনি, তাৰ পাছত কেনেকৈ বনাওঁ চাই লওঁ কি কৰোঁ। এইফালে ভাত বাঢ়ি আছোঁ আৰু সেয়া ফ্ৰেঞ্চবিনৰ ভাজি, মাছ আৰু বিলাহীৰ জোল, মাছৰ ফ্ৰাই, খৰিচাৰ আচাৰ, নেমু, জলকীয়া আৰু লগতে সৰু সৰু মূলা পুলি ভাজিছিলোঁ। এয়াই আজি থালিখন। আৰু মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাব।
লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। শুভৰাত্ৰি।